শুবৰ চেষ্টা কৰিছোঁ যদিও টোপনি নাই অহা। বাৰে বাৰে চাবৰ মন গৈছে তেওঁ আছেনে গ'লকৈ, কিন্তু ভয় লাগিছে। যদি তেওঁ আছে মই ধৰা পৰি যাম, আৰু যদি নাই মোৰ কিবা এটা বেয়া লাগিব। ফোনটো কাটি দিলোঁ বুলি আকৌ কৰিব নোৱাৰি নেকি? নাই কৰা। স্ক্ৰীণখন বাৰে বাৰে চাই আছোঁ। নাই, নোৱাৰি এনেকৈ। লাহেকৈ পৰ্দাখন অকণমান আঁতৰাই দিলোঁ। কি আচৰিত, এতিয়াও ৰৈ আছে। ফোনটো উঠাই কল কৰিলোঁ। খং কমিলে? আপুনি যোৱা নাই কিয়? তুমি সঁচাকৈ বুজা নাই মই কিয় এতিয়াও নাই যোৱা? তুমি অকলে থাকিব যে নোৱাৰা মই জানো। তোমাৰ ভয় লাগিছে, কিন্তু চবে হাঁহিব বুলি ক'বলৈ লাজ কৰিছা। নেলাগে বাৰু ক'ব। নিশা হোৱালৈকে মই ৰৈ আছোঁ দিয়া ইয়াতে। তুমি জাষ্ট শুবলৈ যত্ন কৰা। কি অদ্ভুত এই মানুহজন, বুজি পাবলৈ কিয় ইমান কঠিন? যদি মোলৈ মৰম ইমানেই বেছি, তেনেহ'লে কথাই কথাই গালি পাৰি থাকে কিয়? আপুনি কেনেকৈ গম পালে মোৰ ভয় লাগিছে বুলি? চব কথা কৈ বুজাব নালাগে আস্থা। তুমিও মই নোকোৱা কথাবোৰ বুজি পোৱা হ'লে। মানে মই তোমাৰ ছিনিয়ৰ হয়, ইমান প্ৰশ্ন সুধিব নোৱাৰা তুমি। এতিয়া চুপচাপ শুই থাকা। সেয়া উঠিলে এই খংটো। মোৰনো কি দৰকাৰ আছিল ফোনটো কৰিবলৈ? নিজৰ ওপৰতে খং উঠিল। ভোৰ ভৰাই আছোঁ মুখৰ ভিতৰতে। কৰি থাকক কি কৰে। আধা ঘণ্টামানৰ পাছত আটাইবোৰ ঘূৰি আহিল। নিশাই মোৰ কাৰণে খোৱাখিনি পেক কৰি আনিছে। ভোক অকণ লাগিছিল। বিচনাতে বহি খাবলৈ ল'লোঁ। আস্থা, তই অৰ্ণৱ দাক কি ৰিপ্লাই দিবি? খোৱাখিনি ডিঙিত লাগি ধৰিল। খুব জোৰেৰে চৰচৰণি খালোঁ। কি সুধিছে নিশাই? মানে অৰ্ণৱ দাই তোক ভাল পায় বুলি নাজানো নেকি? তই পাগল হৈছ নেকি? নাই হোৱা, কিন্তু অৰ্ণৱ প্ৰতিম কাশ্যপ, দি মষ্ট হেণ্ডচাম, মিষ্টেৰিয়াছ এণ্ড খৰুচ ল'ৰাটো আমাৰ মাইনা ছোৱালীজনীৰ প্ৰেমত পুৰাই পাগল। কথাটো কৈ নিশা, ৰাজি আৰু টিনাই হাঁহি হাঁহি থাকিবই পৰা নাই। মোৰ একো খোৱা নহ'ল। কিবা এটা লাজভাৱে হেঁচা মাৰি ধৰিছে। গালখন পুৰিছে আকৌ। তই জাননে অৰ্ণৱ দাই তোৰ বাহিৰে কোনো ছোৱালীকে ঘূৰি নাচায়। তই কেনেকৈ জানিলি? কিয় জানো কথাটো শুনি কিবা এটা ভাল লাগিল, আৰু জানিবলৈ খুব মন গ'ল মোৰ। কিয়? নিতা বাজে মোৰ কাজিনজনী, অৰ্ণৱ দাৰ লগৰে ন। বাই ক'লে মোক ফাৰ্ষ্ট টাইম বোলে প্ৰেমত পৰিছে অৰ্ণৱ দাই। কথা কমকৈ কাৰণে কোনেও সোধা নাই, বাট চবেই গম পাইছে লাহে লাহে। তই লাকি বে আস্থা, এণ্ড আই এম ছ' হেপ্পী ফৰ ইউ। কি বকি আছ তইহে জান দেই। মোকতো তেনেকুৱা একো কথা কোৱা নাই। চব কথা কৈ দিব নেকি আৰু? নিজে অলপ মাথা লগা। ভাল লাগিছে আজি দিনটো। দুখ পালোঁ যদিও বিষ পাহৰিছোঁ। এতিয়া অকল বুকুতহে এটা মিঠা মিঠা বিষ। তেওঁক আকৌ এবাৰ নেদেখালৈকে হয়তো এনেকৈ থাকিব। নিশাৰ হাতত খোৱা প্লেটখন দি গাৰুটোত আউজি বহিলোঁ। টিনা আৰু ৰাজি গ'লগৈ। নিশাই হাত মুখ ধুই আহি মোৰ ওচৰতে বহিল। কিবা কবি আস্থা? নাই, একো নাই। ডিষ্টাৰ্ব লাগিছে বহুত? কি হ'ল কচোন? নিশা, আমিতো সৰু হৈ আছোঁ ন এতিয়া। প্ৰেম হয় জানো এইটো বয়সত? আস্থা মাইনা, মোৰ প্ৰেম হৈও ব্ৰেকআপ হ'ল দুবাৰ। তোক মায়ে কেঁচুৱা বনাই থৈ দিছে দেই। সঁচাকৈ তোৰ আজিলৈকে কাকোৱেই ভাল লগা নাই নে? অ' মাই গড, ইউ আৰ ছ' ইন'চেণ্ট মাই বেবী। নিশাই টপকৈ গালতে চুমা এটা খাই দিলে। আজিকালি প্ৰায়েই মোৰ গালখন চিকুটি থাকে তাই। খং উঠে যদিও ভালো লাগে। মোৰ মাজতেই তাই নিজৰ আপোন কোনোবা এজনক বিচাৰি পায়। ফোনটো আকৌ বাজিল মোৰ। অৰ্ণৱ, কিয় বা ফোন কৰিছে? হেল্ল', নিশাক দিয়া। কিয়? কাৰণ মই কৈছোঁ। একো নক'লোঁ। নিশাক দি দিলোঁ ফোনটো। কি কথা পাতিছে নাজানো। মাজে মাজে নিশাই মোলৈ চাই হাঁহি হাঁহি আছে। মোৰ লগত একো কথা নাপাতিলে। তাৰপিছত থৈ দিলে ফোনটো। বেছি কৰে অলপ। কি ক'লে তোক? নিশাক সুধিলোঁ। চিক্ৰেট বেবী, তোমাক ক'ব নোৱাৰিম দেই। মুখখন ডাঙৰকৈ মেলি নিশালৈ চালোঁ। কেতিয়া তেওঁৰ ফলীয়া হ'ল? মোৰহে ফ্ৰেণ্ড আছিল। আজিকালি কাৰো বিশ্বাস নাই।
খঙতে গাৰুটো মূৰৰ ওপৰত লৈ শুই থাকিলোঁ। বেয়া পালি নেকি? যা ইয়াৰ পৰা। অ'কে বাবা চৰি। আচ্ছা শুন, অৰ্ণৱ দাই তোক ৰাতি মাজে মাজে চাই থাকিবলৈ কৈছে আৰু বিষ বেছি হ'লে ৰাতিপুৱা ডাক্তৰৰ ওচৰলৈ লৈ যাম বুলি কৈছে। এতিয়া খুচ? খুচ। নিচা নিজৰ বিচনালৈ গ'ল। যোৱাৰ আগত অৰ্ণৱে কোৱাৰ দৰে মোৰ ভৰিৰ তলতো এটা গাৰু এটা দি থৈ গ'ল। মইহে শুব পৰা নাই। বাৰে বাৰে তেওঁৰ মুখখন চকুৰ আগত ভাহি আছে। ফোনটো অফ কৰাই নাই এতিয়াও। মই ৰাতি ছুইচ অফ কৰি থৈ দিওঁ। আজিও কৰিব লওঁতেই তেওঁৰেই ফোন আহিল।